মনটো বেয়া লাগিছে আৰু উপায় নাই সেইটোৱে মই যাওঁ মিছ হৈ যাব নহ'লে যাওঁ Hello, my name is Upashana and welcome back to my YouTube channel. আজি বহুত জলদিয়ে আহি গ'লো আজি নহয় মানে লাষ্ট ভিডিঅ'টো আপলোড কৰিছিলোঁহে বা জলদিয়ে আহি গ'লো আশা কৰিছোঁ তোমালোকে বেয়া পোৱা নাই আৰু জলদি আহি যোৱাৰ কাৰণে তো এইটো ভিডিঅ' কিহৰ ওপৰত হ'ব মই কিয় আহিছোঁ যিহেতু বিহু আজিৰ পৰা আৰু মোৰ অফো আছে আজি কাইলৈ বিহু বুলি তো বিহু ভিডিঅ' হ'ব এইটো এণ্টায়াৰলি এবাউট বিহু এই মোৰ ৰুমটো বহুত মেচি হৈ আছে বিহু চিহু এইবোৰ কাপোৰ পিন্ধিবলৈ ওলোৱা চব মেচি হৈ আছে চ' মই ক'ব লৈছিলোঁ যে এইটো ভিডিঅ' এণ্টায়াৰলি বিহুৰ ওপৰত হ'ব এই দুদিন মই বিহু বুলি কি কৰোঁ ইয়াতে থাকি যিহেতু ঘৰ যাব নোৱাৰিলোঁ সেইকাৰণে যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ বিহুত ঘৰত আগতে যি কৰিছিলোঁ ইয়াতো কৰিবলৈ এতিয়া মোৰ আজিৰ প্লেনটো বহুত বেছি একো নাই মই অলৰেডি ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া আজিতো গৰু বিহু এতিয়া আগতে মোৰ ঘৰত মানে গৰু বিহুৰ দিনা সদায় ৰাতি জেতুকা লগোৱা হৈছিলে সদায় গৰু বিহু ৰাতি জেতুকা লগোৱা হয় যিহেতু মই ইয়াতে এতিয়া জেতুকা বিচাৰি নাপাম ইয়াতে জেতুকা বিচাৰি নাপায় মানে সেইকাৰণে মই ভাবিছোঁ গৈ পেলাই মেহেন্দিয়ে লৈ আহোঁগৈ ইণ্ডিয়ান ষ্ট'ৰত যাম আৰু তাৰ পৰা মেহেন্দি লৈ আহিম তো মই চেষ্টা কৰিম দেখাব মোৰ জাৰ্ণিটো মেহেন্দি আনিব যোৱা তো সেইটোৱে ভাবিছোঁ এতিয়া মই একজেক্টলি ময়ো নাজানো কি কৰোঁ মই মেহেন্দি আনিব যাম লগোৱা মেলা দেখাম কি কৰোঁ তাৰপিছতে কাইলৈও তো বিহুৱে মই চেলিব্ৰেট কৰিম যিমানখিনি পাৰোঁ কাইলৈ যিহেতু মানুহ বিহু ভিডিঅ'টো চাগে কাইলৈ মই পষ্ট কৰিব নোৱাৰিম মানুহ বিহুৰ দিনা কিন্তু যিমান জলদি পাৰোঁ মই পষ্ট কৰি দিম যিহেতু মই গোটেইখিনি দিনটোৰ বস্তুখিনি ৰেকৰ্ড কৰিব লাগিব তাৰপিছত I'll have to edit it then I'll have to upload it so it will take some time সেইকাৰণে যিমান পাৰোঁ মই জলদি কৰিম তো কাইলৈতো কি কৰিম মই এতিয়াই ক'ব নোৱাৰোঁ বাট আজিৰ মই প্লেনটো কৈ দিছোঁ মই এতিয়া যাম ইণ্ডিয়ান ষ্ট'ৰ যাম এতিয়া দুপৰীয়াই হ'ল লাঞ্চ কৰিম লাঞ্চ অলৰেডি বনালোঁ মই লাঞ্চৰ ভিডিঅ' যি লাঞ্চ কৰিম মই হাঁহ আৰু মাছ সেইটো ভিডিঅ' মই অলৰেডি শ্বৰ্টছত দি থৈছোঁ চাবাগে হাঁহ বনাইছিলোঁ আৰু মাছৰ টেঙা বনাইছিলোঁ হাঁহটো মোৰ একচুৱেলি সেই ৰেচিপিটো মোৰ দেউতাৰ ৰেচিপি হয় দেউতাই জহা কোমোৰাও দিয়ে কিন্তু মই ইয়াতে জহা কোমোৰা বিচাৰি নাপালোঁ সেইকাৰণে জহা কোমোৰাটো দিয়া নাই আৰু তো সেইটো শ্বৰ্টছত আছে ভিডিঅ' চাবাগে সেয়া লাঞ্চ কৰিম মই তাৰপিছত মই যাম ইণ্ডিয়ান ষ্ট'ৰ দেন মই জেতুকাটো নাই উপায় নাই আৰু মনটো বেয়া লাগিছে আৰু উপায় নাই সেইটোৱে মেহেন্দিকে লগাম মই এণ্ড I'll show you everything whatever is possible and আৰু যদি কিবা বেলেগো প্লেন হয় সেইটোও মই দেখাম আৰু কাইলৈখিনিও মই দেখাম আৰু গোটেইখিনি একেলগ কৰি মই এইটো ভিডিঅ' আপলোড কৰি দিম চ' ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু ৰঙালী বিহুৰ সকলোলৈকে হিয়া ভৰা ওলগ যাচিলোঁ Let's start this video. মেহেন্দিটো কি হ'ল 1 মিনিট এইটো মেহেন্দি আনিলোঁ এতিয়া মই আঁকিম বাট ছানছেট হৈ আছে সেইকাৰণে মই ভাবিছোঁ ছানছেট চাই আহোঁ এতিয়া কিমান 8:30 হ'ব হৈছে ৰাতি ছানছেট হৈ আছে আৰু I love sunsets I just cannot miss it মই দেখাই আছোঁ I know ইয়াৰ পৰা ভালকৈ ওলোৱা নাই কিন্তু সেয়া সেইফালে ছানছেট হৈ আছে তো একচুৱেলি ছানছেটটো এইফালে হৈ আছে এইফালে যাব লাগিব পাহাৰ আছে তাৰ পৰা ভালকৈ দেখি এখন পাৰ্ক আছে তাৰ পৰা মই যাওঁ মিছ হৈ যাব নহ'লে যাওঁ সেইফালে হৈ আছে ইমান ধুনীয়া সেইফালে ছানছেট হৈ আছে ওচৰৰ পৰা দেখাম অসমত কেনেকুৱা বতৰ নাজানো কিন্তু ইয়াতে বহুত ধুনীয়া হৈ আছে মানে ফাৰ্ষ্ট আজি দুপৰীয়া দিলে বৰষুণ দিছিলে তেতিয়া ইমান ধুনীয়া ছানছেট হৈ আছে
সানসেট চোৱাৰ এক্সাইটমেণ্টত মই মেহেন্দি ক'ত থৈ গ'লোঁ বিচাৰি পালোঁ বাৰু বাট হেৰাইছিলে আৰু এটাই মেহেন্দি এইটো কিমান লৈছে এইটো ইণ্ডিয়াত 60 rupees ইয়াতে এইটো 300 rupeesত কিনিব লগা হৈছে যোনটো ইউৰোত দিছোঁ বাৰু বাট কনভাৰ্ট কৰিলে অলমষ্ট 300 euros হ'ব বেছি একো নবনাওঁ মানে বেছি একো কমপ্লিকেটেড ডিজাইনছ নবনাওঁ একদম ইজিকৈ হোৱা এটা বনাম এইটো অলপ বেলেগ সেইবোৰৰ নিচিনা নহয় আচ্ছা তো এইটো লগাই ল'ব লাগিব কিবা এটা এক্সটেনশ্যন আহিছে এইটো লগাই ল'ব লাগিব তাতে মই এই কামবোৰ বৰ টান পাওঁ দেই নেৰাই সহজে অলপমান বিহু ফিল আহিব এইযোৰ জাপি ইয়াৰিং পিন্ধি আছোঁ আৰু এটা কিবা লেয়াৰ আছে দেখোন অ'কে got it okay look at him ফুটাই নাই দেখোন নাজানো আৰু কেনেকৈ কাম কৰিব দেই এইটো ট্ৰাই কৰি চাওঁ ওলোৱাটোতো নাই তো কিবা কৰি এডাল টানিব লাগিব এতিয়া ফুটা কৰিব 1 মিনিট মই এইটো ফিগাৰ আউট কৰি লওঁ কি কৰিব লাগে এইটো ওলাব লাগে নে কিবা পিন লৈ পেলাই ফুটা কৰিব লাগিব কমপ্লিকেটেড 1 মিনিট মাহি আছোঁ বাপৰে কি কৰিছোঁ মই এই কেণ্ডেল জ্বলাই সেইটো পিনটো গৰম কৰি ফুটা কৰিব লগা হৈছে নহ'লে এতিয়া মই বনাম এইটো ইনষ্টেণ্টটো হয় মই ভাবিছিলোঁ ইটো হ'ব সেইটো নহয় বেলেগ মানে এইটো কি কয় জলদি গুচি যাব ভাল নালাগে এইটো এতিয়াও নোলাইছে what's the issue with this one what is the issue oh my god what is wrong your sister I don't think that's going to work na এনেকৈ লগাব লাগিব এনেকৈ লগাম আৰু গোল এটা বনাম অলপকৈ গোল সৰুকৈ I don't know if that's going to work প্ৰিচাইজ নহয় আৰু যিহেতু টিউবটো নজলটো কাম নিদিলে গোল অলপমান নাই হোৱা গোল ভাবিছোঁ আৰু কি ডিজাইন দিব পাৰি গোলটোতো বনালোঁ ওপৰফালে নবনাওঁ আৰু ইয়াতে ওপৰত এনেকৈ অকণমান এইকেইটাই কৰি লওঁ এইখিনি ভাল লাগিব আগতে কৰোঁ নহয় যিহেতু গালি অকণমান নাজানো এইটো কেনেকুৱা কালাৰ আহে একো আইডিয়া নাই কেনেকৈ লগাই কিমান টাইম ৰাখিব লাগে জলদিয়ে হ'ব চাগে সেইকাৰণে এইটো ইনষ্টেণ্ট নিচিনা মোৰ লাগিছে মই পেকেটটো পঢ়িয়ে চোৱা নাই এক্সাইটমেণ্টত লগাই দিলোঁ আৰু কালাৰটো দেখি ভাল লাগিছে ব্ৰাউন নিচিনা হ'ব চাগে তাৰপিছত ডাঠকৈ ৰং ধৰিলে যেনেকুৱা ৰং আহে তেনেকুৱা দেখিব চাগে Let's see
Whoops, বেছি ওলাই গ'ল। গোটেইখিনি দেখাই থাকোঁ জানো, কি ন একেই কৰিম ইটো হাততো। এটা কাম কৰিম নহ'লে, মই এতিয়া এইখিনি লগাই শেষ কৰি লওঁ, তাৰপিছত যেতিয়া অঁতৰাই চাগে মই মেখেলা চাদৰ পিন্ধিম কাইলৈ। তেতিয়া ফাইনেল লুকটো উইথ মেখেলা চাদৰ সেইটো দেখালে বেছি ভাল হ'ব, হয়নে? মোৰ লাগিছে তেনেকৈ বেছি ভাল হ'ব। ঠিক আছে, কাইলৈ লগ পাই আছোঁ। আৰু কি কৰোঁ কাইলৈ সেইটোও দেখাম। আই এম ছ' ডিসএপইণ্টেড। মই কালি কৈছিলোঁ ন মই মেহেন্দি লগাম, মই দেখাইছোঁ কি হ'ল মেহেন্দি। এয়া ক'ত মই জাষ্ট ভাত খালোঁ হাতেদি, দেন মই মোৰ মুখখন ফেচ ৱাছ কৰি আছিলোঁ এণ্ড গুচি গ'ল, নাই। ইটছ লাইক আই নেভাৰ এপ্লাইড এনিথিং। such a disappointment. I think মই আকৌ এপ্লাই কৰিব লাগিব, বাট দুখ লাগিছে নধৰিলে। আৰু এইটো মেহেন্দি নহয়, এইটো কি, এইটো কালাৰ কিবা ডাই সোমাই দিছে। আই এম ছ' ডিসএপইণ্টেড। যাওঁ কোনে, মই ব্ৰেকফাষ্ট বনাওঁগৈ এতিয়া, ভিডিঅ' বনাব আছে তোমালোকৰ কাৰণে। মই ব্ৰেকফাষ্টৰ কাৰণে পইতা ভাত বনাব লৈছোঁ। আজি মানুহৰ বিহু। মই পাহৰিয়ে গৈছিলোঁ, মই আধাখিনি কাম অলমষ্ট কৰিলোঁ, তাৰপিছত মনত কৈছে মোৰতো ভিডিঅ' বনাব আছিলে। এয়া ভাতটো ৰেডি হৈ আছে। এয়া মিঠাতেল দি থৈছোঁ, তাতে পিঁয়াজ, পানী দিয়া ভাত আৰু অলপমান ধনিয়া দি দিছোঁ, আৰু বাকী সেইফালে আলু সিজি আছে। আৰু ভাবিছোঁ তাৰ লগত বুট অলপমান ভাজিম পিঁয়াজ দি, চিম্পলকৈ একদম। আৰু সিমানেই বনাম, মই দেখাম বাৰু বস্তুখিনি। বাট যিহেতু মই আগতেও কৈছোঁ যে মই মানে শ্বৰ্টছো বনাই আছোঁ, মোৰ ৰেচিপি তাত ভিডিঅ' দিব বনাই আছোঁ। সেইকাৰণে মানে কি হয়, অলপমান দিগদাৰ হৈ যায় দুটা বস্তু একেলগে বনাব, বাট মই চেষ্টা কৰিম। এয়া একদম ধুনীয়াকৈ মই খাব সজাই লৈছোঁ, দেখি একদম ভোক লাগি গৈছে। মই খাই লওঁ দেই। মই ভাবিছিলোঁ এইটো জেতুকা নাই, কি মেহেন্দি নাই, আৰু লেটছ নট ফ'কাছ অন ডেট। মই ভাবিছিলোঁ যে মই এই 100 এবিধ শাক খাই ন, সেইটো বনাম, কিন্তু ইয়াতে মানে পায় অকল 4 বিধমান শাক পায়। মই ভাবিলোঁ নাই, ভাল নালাগিব তেনেকৈ। সেইকাৰণে মানে ইয়াতে শাক বুলিব অকল পালেং আৰু কিবাকিবি বেলেগ এনেকুৱা ৰকেট লিভছ, লেটিউছ সেইবোৰেই পায়, সেইবোৰৰ কি শাক ন, তো সেইকাৰণে মই সেইবোৰ নবনালোঁ। আৰু কি ক'ব লৈছিলোঁ, ৰাতিপুৱা মাহঁতৰ লগত কথা পাতিলোঁ মই। বাকী এতিয়া আৰু দিনটো জানো কি কৰোঁ। মোৰ বেষ্ট ফ্ৰেণ্ডক চাগে মই কল কৰিম, ভিডিঅ' কল কৰিম। কালি এটাৰ লগত কথা পাতিলোঁ, আজি কৰিম। আৰু এতিয়া কি কৰিম ন, আৰু লাঞ্চ কৰিবও টাইম আছে, ভাবিয়ে পোৱা নাই। এয়া মই মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত ভিডিঅ' কল কৰি আছোঁ। তাই কিবা পাকঘৰত কাম কৰি আছিলে, আমি কথাও পাতি আছিলোঁ, আৰু সেই আণ্টিও ওলাইছে মাজতে। কথাও পাতি আছিলোঁ, কিন্তু মোৰ আচলতে ইটো ফোনত মই ৰেকৰ্ড কৰিলোঁ, ইটো ফোনত যিহেতু ভিডিঅ' কল কৰি আছিলোঁ, ইটো ফোনত ৰেকৰ্ড কৰিলোঁ, ভিডিঅ'টো নাচালোঁ। মই তাৰপিছত চোৱা নাই, আৰু মই ভাবিছোঁ আহিছে ভালকৈ। তাৰপিছত মই চাইছোঁ, এতিয়া এডিট কৰিবলৈ মই লওঁতে চাইছোঁ নাই, ভইচেই নাহিলে। তাৰপিছত কিন্তু আকৌ মই ভিডিঅ' কল কৰিলোঁ তাইক, তো সেইটো অলপমান পিছত দি দিছোঁ। সেইটোত চাগে ভইচটো আহিছে, কাৰণ মই এইটো ফোনৰ পৰা সেইটো কৰিছোঁ। মই বহুত কমপ্লিকেটেড, মানে দিগদাৰ হৈ গ'ল আৰু অলপমান। তথাপিও মই দিছোঁ, ইটো ক্লিপ মই দি দিছোঁ, চাবা। মেখেলা চাদৰ যোনটো পিন্ধা আমি মই ভিডিঅ' কলৰ ভিডিঅ'টো লৈছিলোঁ, সেইটো হেৰি হৈ গ'ল, চাউণ্ডটো নাহিলে তাৰ। মোৰ ইটো ফোনত লৈছিলোঁ যে, ইটো ফোন ভাল নহয়। কেছ নাই, চাউণ্ড নাহিলেও নাই, তুমি তাতে ভইচ অভাৰ দি দিবা, মোক এনেকৈ নল'বা। ল'লোৱে মই বাই। এয়া মই এতিয়া লাঞ্চ কৰিব লৈছোঁ, কি খাম দেখাই আছোঁ। এয়া মাছৰ টেঙা, কেমেৰাটো ক'ত আছে, মাছৰ টেঙা আৰু ভাত, আৰু এইফালে জলপানো লৈ লৈছোঁ।
দৈ চিৰা গুড় সেয়া খাম আৰু বাকী আজি চাগে দিনটোত মই একো নকৰোঁ ভাগৰ লাগিছে মোৰ আচলতে ভাগৰ লাগিছে এতিয়া লাঞ্চ কৰি পেলাই অলপমান ৰেষ্ট লৈ চাগে ডিনাৰ বনাম নবনাবও পাৰোঁ চাওঁ কি কৰোঁ বাকী সিমানেই এতিয়া মই লাঞ্চ কৰি লওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্টছত ক'বা আৰু তোমালোকৰ বিহু কেনেকুৱা গ'ল সেইটোও মোক ক'বা মইতো যাব নোৱাৰিলোঁ তোমালোকে ক'বা আৰু কি কৰিলা বাকী থেংক ইউ ফৰ ৱাচিং এণ্ড লাইক কৰিবা ইফ ইউ ৱান্ট টু শ্বেয়াৰ কৰি দিবা কৰিলেও কৰিবা নকৰিলেও নাই ইটছ আপ টু ইউ এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' আইল চি ইউ চুন আৰু ৰঙালী বিহুৰ শুভেচ্ছা থাকিল মই এতিয়া যাওঁ দেই আকৌ লগ পাই আছোঁ ভেৰি চুন বাই